So hey guys and welcome back to my YouTube channel Podcasting Bharala Podcast. Finally guys, আজি আৰু এটা নতুন ভিডিও বহুত ইন্টারেস্টিং হ'ব গৈ আছে যে মই আজি আদিবাসী প্ৰেংক কলক মানে কল কৰিম মানে হি মানে বহুত মানুহক কল কৰি থাকে টেমা হাতক কৰিছে আৰু মানে বহুত মানুহক হি কল কৰিছে মানে ঢংৰা হাতক টেমা হাতক কল কৰিছে তাক আজি মই প্ৰেংক কল কৰে মই তাক আজি প্ৰেংক কল কৰিম মানে হি এটা ৰিएक्शन কি আহিব মানে তাক মই এটা কম যে তো মোৰ ভনিক ভাল কেলে পোৱা মানে হেইটো কথা দি তাক মই কম মানে হি তাৰ ৰিएक्शन কি আহিব তো মোৰ ভনিক ভাল কেলে পাবি এনেকা এটা ৰিएक्शन দি তাক ভিডিও বনাম আদিবাসী প্ৰেংক কলক মানে হি তাৰ ৰিएक्शन কি আহে মানে তাক কল কৰিম কি কৈছে হি हेलो दादा আপুনি হেৰি আদিবাসী প্ৰেংক কল হয় নাই হেৰি কি বুলি কয় এটা কথা আছিলে নহয় আপোনাৰ ওচৰত কিবা এটা কথা আছিলে বহুত ইম্পৰ্টেণ্ট কথা মানে হেৰি কি বুলি কয় কথাটো মানে খঙাই নাযাওঁ মানে হা মানে কি হ'ল মানে খঙাই যাব পাৰা না সেইটো কাৰণে কৈছোঁ মানে হেৰি কি বুলি কয় আপুনি হেৰি এটা কথা হ'ল মানে আপুনি মানে ছোৱালীবোৰক বহুত ডিষ্টাৰ্ব কৰে বোলে নহয় আপুনি মোৰ ভনীক ডিষ্টাৰ্ব কৰিছে বোলে মই এনেকা মানে শুনিছিলোঁ মানে সি মোক কৈছিলে মানে নহয় আপুনি মানে মোৰ ভনীয়ে কৈছিলে মানে এটা আদিবাসী প্ৰেংক কল বুলি ল'ৰা এটা আছে সি ফোন কৰি মানে মোক ডিষ্টাৰ্ব দি থাকে বুলি কৈছিলে মানে নহয় আদিবাসী প্ৰেংক কল আপুনি ভিডিঅ' নবনায় নেকি নহয় মানে সি মোক কৈছিলে মানে যে এনেকা ল'ৰা এটা মোক মানে মেছেজ কৰে কল কৰে মানে আমুক তামুক আই লাভ ইউ ঢেৰ কিবা কি কয় মানে বুলি কৈছিলে আপুনি আকৌ মেছেজবোৰ ভালকৈ কৰিব ন ছোৱালীবোৰে খঙাই যায় ন তো মানে সি কৈছে আপুনি কৈছে বোলে তাক মই ইউটিউবাৰ হয় মই ডাঙৰ ইউটিউবাৰ মই ষ্টাৰ বোলে গম পাইছ ন মই কোনে কল কৰিছোঁ কেলে নহয় এইটো মানে কি হ'ল পডকাষ্টিঙে মানে আজি এজনক প্ৰেংক কল কৰিছে মানে হা ফাৰ্ষ্ট টাইম মানে আদিবাসী প্ৰেংক কল ল'ৰা এটা আছে হা পডকাষ্টিঙে মানে তাক প্ৰেংক কল কৰিছে মানে তাৰ ৰিয়েকশ্যনটো কি আহিব মানে মই সেইটো জানিব বিচাৰিছোঁ মানে আদিবাসী প্ৰেংক কৰিলে মানে সদায় যাক তাক হেৰি প্ৰেংক কল কৰি থাকেতো মই ভাবিলোঁ মানে আদিবাসী প্ৰেংক কলক আজি মই কল কৰিম বুলি ভাবিছোঁ মানে
প্ৰকাশ কিং বহাডলৰা প্ৰকাশ কিং গুড নাইট গুড মৰ্ণিং SMS কৰা যে কেতিয়াবা হোৱাটছআপত গম পালি অঁ হেল্ল' কাইলৈ আপলোড দিয়া হ'ব অঁ নাপাওঁ অঁ থেংক ইউ হা অঁ ঠিক আছে দে সো গাইজ আদিবাসী প্ৰেংকলক আজি মই কল কৰিছিলোঁ তাৰ ৰিয়েকশ্যন বহুত খাতৰা মানে কি ক'ম আপোনালোকক মানে এই ভবা নাই যে কোনোবাই মোক প্ৰেংক কল কৰিছে মানে সি মানে প্ৰেংক কল লোকক কৰে মানে আজি ফাৰ্ষ্ট টাইম মই তাক প্ৰেংক কল কৰি দিছোঁ মানে তাৰ ৰিয়েকশ্যন বহুত খাতৰা চ' গাইজ মোৰ চেনেলত কোনোবাই নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ থেংক ইউ ছ' মাছ